ইয়াতে মানে কি লিখিছে কাছ আছে মানে এইটো কি বে এইটো চৰাই এটা কোৱা লিখা আছে এইটো লাজুকী বান্দৰ তো গাইছ এইটো কিবা লাজুকী বান্দৰ এইটো লিখা আছে গাইছ তো এইটো কি লাজুকী বান্দৰ হ'ব পাৰে নেকি বহুত লাজ কৰে গাইছ হয় না ইয়াৰ কাষত সাপ চাপ নিদিব নহ'লে জানে কি হ'ব হাতী বিচাৰি নাপাব নেকি এটা কি আপোনালোকৰ মানে বহুত কষ্ট কৰিলোঁ আৰু আজি ফাইনেলি আহি গ'লোঁ চিৰিয়াখানা ফাইনেলি দে আৰু নাই আমি যাব খুজি আছোঁ এইটো আমি মানে এতিয়া ক'ত পাম किधर है नहीं ये तो पागल है गाइस मैंने की याते की होइसे गम पासने रील्स बनाइसे गाइस रील्स ये गाइस इंस्टाग्राम में रील्स बना ভিডিঅ'বোৰ চাই হয় মোৰ ভিউ চাই হয় কিন্তু আপোনালোকে মানে কি সাবস্ক্ৰাইব নকৰে ইমান কষ্ট কৰোঁ তই মানে কি আপোনালোকক ভাল জেগা দেখাম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আপোনালোকৰ একো নালাগে আৰু পইচাটো আপোনালোকে দিব নালাগে আপোনালোকৰ নেট যাব পাৰে সেইটো মই নাজানো কিন্তু ইয়াতে মানে কি বেছিভাগ আপোনালোকক মই ক'ব বিচাৰিছোঁ চব অসমীয়াৰে হেৰি ৰাখিছে কিন্তু ইয়াত অসমীয়া মানুহ বেছি নাই মইতো সঁচা কথা কৈছোঁ আপোনালোকক জাপি ৰাখিছে এইটো অসমীয়াৰ হয় কিন্তু মানে কি মানুহ অসমীয়া নাই চব মুছলিম নাগা খতম ইধৰ গেল কি উল্টা মোৱা কৰি ঘুমাই আছে চা না কেনেকা ঘুমাই আছে বে Oh my god এইটো চেট এতে আছে ইয়াতে দেখা নাপায় এইটো এটা মাথা এয়া হৈছে আমাৰ মোহনদা আৰু এই বেহাৰবাৰী শ্বুট কৰিছে আৰু ইফালে মানে গ'লে আপোনালোকৰ থানাখন যাব আৰু মেইন শ্বুটিংটো হয় তাত গাইছ এইখন হৈছে মেইন থানাখনৰ তো গাইছ এইটো হৈছে আমাৰ মণিকৰ ঘৰ আৰু এই তাতে থাকে কেকেদা আৰু ইয়াতে থাকে মুকুদাৰ কেতিয়াবা দেখা পায় আৰু এইখন হৈছে আমাৰ SSRৰ গাড়ী তো গাইছ মানে এইখিনিত মানে মেইন শ্বুটিং কৰাখিনি সেইখিনিতে হয় আৰু মানে এইখন হৈছে গেট আপোনালোকে দেখা পায় ইফালে সোমাই যায় তো গাইছ এইটো হৈছে আমাৰ SI ছাৰ আৰু তেখেতক বাই দিলোঁ তো গাইছ আপোনালোককো বাই দিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল
আৰু যদি পাৰ্ট 2টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই জয় অসম।